নমস্কাৰ, আশা কৰোঁ সকলো ভালে কুশলে আছে। ইউটিউবাৰ আৰু তেওঁলোকৰ কিছুমান কথা সঁচাই কিছুমান কথা চিন্তা কৰিবলগীয়া বৰ্তমান সময়ত কিছুমান কথা হৈ গৈছে যে চাওক, ইউটিউব চেনেল এটা খোলাটো আজিকালি বহুত এটা সাধাৰণ কথা, কিন্তু ইউটিউবাৰবিলাকৰ কিছুমান সস্তীয়া কথাই মানুহক কিন্তু বা আজি যিখিনি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক কিন্তু মানে বিপথে পৰিচালিত কৰা দেখা যায়। কিয়নো ইউটিউবাৰ এজন যেতিয়া মানুহ ফ'ল' কৰে, তেওঁ সমাজৰ এজন জনপ্ৰতিনিধি টাইপৰ হৈ যায়। যিকোনো এজন মানুহ যেতিয়া ইউটিউবাৰ হৈছে, তেওঁক 5,000, 10,000, 12,000 বা 1 লাখ মানে ফ'ল' কৰিছে, তে আল্টিমেটলি সেই ফ'ল'ৱাৰখিনিয়ে কিছু পৰিমাণে হ'লেও তেওঁক অনুসৰণ কৰে। বা আজি যিখিনি তেওঁলোকৰ সৰু ল'ৰা ছোৱালী আছে বা আজি 2 বছৰ 3 বছৰ ল'ৰা ছোৱালীয়ে মোবাইল চাই ভাত খায়, গতিকে সেই ল'ৰা ছোৱালীবিলাক যদিহে মানে কিছুমান মানে সস্তীয়া কথা কোৱা যায়, তেন্তে সেই বৰ্তমান সমাজ বা সৰু ল'ৰা ছোৱালীবিলাকে সেইবিলাকেই শিকিব যিবোৰ তেওঁলোকে দেখুৱাই আছে বা কৰি আছে। আজি কিছুমান চেনেল আছে, মিষ্টাৰ JSB, তাৰপিছত আপোনাৰ টেঙা নিদিবা, তেনেকুৱা টাইপৰ যিবোৰ এই নামৰ যিবোৰ চেনেল আছে, এই চেনেলবিলাকে কিছুমান এনেকুৱা মানে আচহুৱা মানে ফটুৱা কথা কয়, এনেকুৱা কিছুমান ফটুৱা কথা বা মানে তেওঁলোকৰ ভিডিঅ'ৰ যোনটো কণ্টেণ্টটো মানে একদম মানে ফাল্টু কণ্টেণ্ট বুলি ক'ব লাগিব। কিছুমান ভিডিঅ' চোৱা যায় যে মানে কাজিয়া কৰে, বেয়া কথা কয়। একচুৱেলি ইউটিউব বস্তুটো সেইটো কাৰণে নহয়তো। এতিয়া আপোনাৰ এনে বহুত ভিডিঅ' দেখা যায়, কোনো কণ্টেণ্ট নাই, মানে তাত কোনো চিন্তা কৰিবলগীয়া বা কোনো শিকিবলগীয়া, কোনো জানিবলগীয়া কথা নাই। মই আজি ইয়াৰ পৰা গহপুৰলৈ গৈ আছোঁ, ৰাস্তাত মই গ'লোঁ, ৰাতিপুৱা শোৱাৰ পৰা উঠিলোঁ, হাগিলোঁ, তাৰপিছত মই গ'লোঁ, আৰু লগত যদি মোৰ কোনোবা ল'ৰা ছোৱালী গৈছে, ল'ৰা ছোৱালীয়ে হাগিলে মই সেয়াও দেখালোঁ। তাৰপিছত তাত গৈ মই পালোঁ তাত বৰষুণ আহিছে, আকৌ সন্ধিয়া ভাত খালোঁ, বিড়ি খালোঁ, চিগাৰেট খালোঁ, তাৰপিছত মই উভতি আহিলোঁ। বৰ্তমান কণ্টেণ্ট হৈ গৈছে সেইবিলাক। ইউটিউবৰ কণ্টেণ্ট বুলিবলৈ কোনো নাই, আৰু আমিও মুখৰ দৰে সেইবোৰ চাই পেলাই ভিউৱাৰ্ছ বঢ়াই আছোঁ। ন' ডাউট তোমালোকে পইচা পাইছা, ঠিক আছে, ভাল কথা, কিন্তু বস্তুটো একচুৱেলি কি মানে যে কোনোবা এজন মানুহে কাৰোবাৰ মূল্যৱান সময় উলিয়াই পেলাই যে তেওঁক চাই আছে, কমচে কম কিবা এটা বস্তুটো পাব লাগে। মোৰ মতে দেই, মোৰ ব্যক্তিগত কথাই কৈছোঁ যে এতিয়া মই সেইটো ভুল দেখিছোঁ বুলি আপুনিও যে ভুল দেখিব সেইটো নহয়, হয়তো কাৰোবাৰ এণ্টাৰটেইনমেণ্ট হৈ আছে, সেইটো বেলেগ কথা। কিন্তু কাৰোবাৰ এটা ভিডিঅ' যেতিয়া মই চাবলৈ যাওঁ বা ভিডিঅ' চাই আছোঁ, তো তাত মই কি গালি শিকিবৰ কাৰণে ভিডিঅ' চাম নেকি? এতিয়া যে সিহঁতে যিবোৰ গালি দিয়ে, যেনেকৈ JSBয়ে বা আপোনাৰ টেঙা নিদিবা যে যিবোৰ গালি দি আছে, যিবোৰ ব্লেম দি আছে, ইজনে সিজনক কাজিয়া কৰি আছে, বা কোনোবা এজন মানুহ গুৱাহাটীৰ পৰা বেংগলোৰলৈ গৈছে, লগত ল'ৰা ছোৱালী গৈছে, আৰু কোনোবা গৈছে ৰাস্তাত বমি কৰিলে, কাৰোবাৰ পোৱালি হাগিছে, সেইবোৰ চাইতো লাভ নাই না। গতিকে বস্তুবোৰ মানে বনালে এনেকুৱা হ'ব লাগে যে চাইছোঁ মই ভিডিঅ'টো চাই পেলাই যেন কিবা এটা আহৰণ কৰিব পাৰোঁ। মই বুলি নহয়, কাৰণ চাওক, আপুনি বা আমি যিমান জানো সিমান নাজানো, কিন্তু গতিকে আমি জানিবলৈ বহুত কথা আছে। গতিকে হয়তো কিছুমান এনেকুৱা মানুহ আছে, আমি নজনা কথা কিছুমান বেলেগে জানে, গতিকে সেইবোৰ তেওঁলোকে যে তেওঁলোকৰ মাজত যদি কিবা ইউনিকনেছ আছে বা তেওঁলোকে কিছুমান জানে, সেইবোৰ শিকাবলৈ চেষ্টা কৰিব লাগে। আপুনি সেইবোৰ ভিডিঅ' বনাওক, ধেমেলীয়া ভিডিঅ' বনাওক, কোনো কথা নাই। ময়ো কিছুমান ধেমেলীয়া ভিডিঅ' মই মেক্সিমাম শ্বৰ্টছ বনাবলৈ চেষ্টা কৰোঁ, কিন্তু মই একচুৱেলি শ্বৰ্টছৰ কথা ক'বলৈ বিচৰা নাই, কাৰণ সৰু ইউটিউবাৰৰ কথাও মই ক'বলৈ যোৱা নাই। কাৰণ আজি যিবোৰ চেনেল আছে, ডাঙৰ চেনেল আছে, JSB বা টেঙা নিদিবাৰ বহুত ফ'ল'ৱাৰ আছে, তেনেকুৱা চেনেলবিলাকে কমচে কম কিছুমান ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাব লাগে, সেইবোৰৰ ওপৰত যাতে, কাৰণ তেওঁলোকক মানুহে ফ'ল' কৰে, তেওঁলোকৰ মানে আইকন নিচিনা হৈ গৈছে। গতিকে তেওঁলোকে কমচে কম কণ্টেণ্টবোৰ অলপ ভাল হ'ব লাগে, আৰু গালি গালাজ পাৰিব নালাগে ভিডিঅ'বিলাকত। কিছুমান অশ্লীল গালি গালাজ পাৰি লাভ নাই। ভিডিঅ'বিলাক ভাল হ'লে সৰু ল'ৰা ছোৱালীখিনিও চাই আগবাঢ়ি যাব। কিয়নো এজন ইউটিউবাৰে যেতিয়া গাড়ী এখন কিনে বা আপোনাৰ মোবাইল এটা লয়, তো আল্টিমেটলি অন্য ইউটিউব নকৰা মানুহৰ মনত মানে জাগে যে আমিও হয়তো এইবিলাক কৰি পেলাই এইবিলাক ল'ব পাৰিম, বা বহুতে তেনেকৈ লৈছে, নকৰা নহয়, বহুতে কিনিছে। গতিকে যেতিয়া কোনোবা এজন ইউটিউবাৰে যেতিয়া সেইবোৰ বেলেগক দেখুৱাই আছে যে মই আজি ইউটিউব কৰি পেলাই পইচা পাইছোঁ, পইচা পাই মই আইফোন লৈছোঁ বা মই ডাঙৰ গাড়ী এখন লৈছোঁ, গতিকে তেনেকুৱা বেলেগেও তেনেকুৱা কৰিবলৈ আগবাঢ়ি আহে। গতিকে তেনেকৈ যেতিয়া আগবাঢ়ি আহে, তেওঁ যাতে বেয়া পথেৰে মানে বেয়া ভিডিঅ' বনাই পেলাই যাতে মানুহজন আগবাঢ়ি নাহে, সেইটোহে মূল কথা। ভিডিঅ' এটা বনাইছে, কমচে কম এটা যাতে ভাল ভিডিঅ' বনাই পেলাই যাতে আগবাঢ়ে, সেইটো এটা প্লাছ পইণ্ট। কাৰণ কি ইউটিউব বস্তুটো যদিহে তেওঁলোকে প্ৰফেচনেলি লৈছে, তেন্তে ইউটিউব চাবলৈ গ'লে সেইটো এটা ব্যৱসায় নিচিনা হৈ যায়। গতিকে আপুনি বেয়া ব্যৱসায় কৰিতো আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰে, ভাল ব্যৱসায় কৰিলে সেইটো লাইফ টাইম দেখিব। বস্তুটো তেনেকুৱা আছে, মানে মানুহৰ ইমেজটো বৰ বেলেগ বস্তুটো। ইমেজটো ক্ৰিয়েট কৰিবৰ কাৰণে যাতে এটা ভাল ইমেজ ক্ৰিয়েট হয়, মানে বেয়া ইমেজ এটা কৰি পেলাই গালি গালাজ পাৰি বেয়া ইমেজ কৰি পেলাই এবাৰ বনোৱাটো মানে
মোৰ মতে কোনো যুক্তি নহয় বুলি ভাবোঁ। আৰু যিহেতু আজিকালি সৰু ল'ৰা ছোৱালী ইউটিউব বহুত চাই, বহুত হেৰি কৰে, গতিকে সেইবোৰ ক্ষেত্ৰত প্ৰভাৱ পৰা কিছুমান পৰিলক্ষিত হ'ব পাৰে, সেইটো নহ'বই বুলি মই নকওঁ। আৰু একচুৱেলি মই মোৰ মনৰ ভাৱে ব্যক্ত কৰিছোঁ, হয়তো মোৰ কিবা ভুলো হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰিব। ক'বলৈ মন গ'ল কথাখিনি, সেইকাৰণে মই ইয়াতে বেলেগ ক'তো ক'বলৈ নোৱাৰি বা বেলেগ ক'তো নকৈ পেলাই মই ইয়াতে কথাখিনি ক'লোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব।